আপোনালোকক আৰু গুৱাপান দাবী আদৰণি কৰা হৈছে। ইপাৰ সাগৰ দেৱকী নন্দন পূৰ্ব মনৰ কাম ভক্ত সংগ সদায় নিদিছে মুখে কোৱা গুণগান। মই দোৱা ছাৰ কেলে তোমাৰ অপৰাধী নাই শুনিকে হৈ দুৱাদাস কৰি পঠিলো ইয়াত মোৰ পৰম দেৱ কৃষ্ণ মহাপুৰুষ মহাধৰ্ম ভগৱন্ত গৰাকীয়ে আমাক কি আদৰণি কৰিব, তেওঁ মহাপুৰুষ মহাধৰ্মলৈ আদৰণি কৰিছা। আমি কি দি তোমাক সন্তুষ্ট কৰিম? আমাৰ এই প্ৰাণীখিনি আহি আপোনাৰ গৃহত উপস্থিত হ'ল, আপুনি কি ৰকম কৰিব লাগে মনত গভ নাই। একো অবিহনে এতিয়া গুৱাপান দি তুমি খাই ধৰিছা। নাজানো নাজানো বিষয়জন পূজা মন্ত্ৰ নাজানো কিছিল পৰমেশ্বৰ দাস ভৈলো চৰণ মোৰ গতি দিলে উচিত ৰাম মোৰ গতি দিলে উচিত
Toda
ছোৱালী বেয়া হ'ব। এইটো কি ধুই থাকিম নে কি? ভাল উত্তম কাৰ্য কৰিলা। আজি কিশোৰবৃন্দ আহি তোমাৰ গৃহত উপস্থিত হ'ল। যিসকলে তেওঁলোকৰ দান দক্ষিণা কৰিবলগা মনৰ গৰ্ভ নাই, নাই এটা এটি বস্ত্ৰ দান কৰি তুমি সেৱা ধৰিছা। এই সেৱাৰ ফলত সমস্ত জীৱক গীতি কুশলে আসক। মহাপুৰুষ মহাধৰ্মতে বাক্যতে কৈছে বোলে সত্য যুগৰ প্ৰথমত ব্ৰহ্মা আদি দেৱযত হৰিনাম কৰিলে গুপুত, কিনো কিবা পায় হৰি নামত বেকত্ৰ কৰি কলি পাপ কৰিলে লোপুত। ইটো কলি কালৰ ঘূৰ পাপৰ নাহিকে উৰু আঁতহিত চিন্তিতে পজা, দুখৰা সাগৰ কৰি আঁতহৰি নামলৈ ধৰ্ম উঠা অংশ কাম। সমস্তক দয়া তই এবেদেৱ দামোদয় বিদিত কৰিলা হৰি নাম, তন্ত্ৰ মন্ত্ৰ যজ্ঞ যত তপতীৰ্থ পুথিভূত ৰাম নাম সভাটো অধিক। যিটো নাম মুখে পাইদা মুখ মহাসুখে জানে কৃষ্ণ তুষ্ট ভৈলে তাৰ, গুৰু ভৈলে জগতক কৈলক সিটো নয় কোটি কোটি পুৰুষ উদ্ধাৰ। পাতক শুকান মন হৰি নাম সূতাখন সন্মুখতে জহি কয় চন্ন, হেন নাম পচাইলা পাতক নিষ্ঠাইলা পৰম কৃপালু নাৰায়ণ। দেৱৰ ইচ্ছা হৈ তান্ত মহাযত্ন কৰি লয় আকৌ শৰণে কয়সাত, যাওঁ ইচ্ছা মুখে পাব নালাগে দূৰতে যাব আশা হৈ সবাৰো হিয়াত। জগতৰ নিষ্ঠা সেইটো কৰিলে গুণদকতে এবাৰ বিদিত হৈ নাম, আৰু যাই আলো জালে তেতিখনে ধৰা কালে নিয়ন্ত্ৰণ বোলা ৰাম ৰাম। নি সিংহই বুলন্ত হাঁহি শুনো প্ৰহ্লাদ দিবক নালাগে তুমি খব প্ৰসাদ,
পৰম বৈষ্ণৱ তই পুত্ৰ ভলে যা 21 পুৰুষ তই কৰিলি নিষ্ঠাৰ মূৰ ভকত জড়িতে থকা উদাৰ চৈত কীট পতংগ তথা কৰে পবিত ভকতত শ্ৰেষ্ঠ তুমি পাইদা বামচা সিদ্ধি কৰিও পিতৃ পিতৰ কাৰ্যজন বিধিত যেনেকৈ গাহ মুখৰ পৰা গজেন্দ্ৰক উদ্ধাৰ কৰিলে যেনেকৈ দৈত্য মুখৰ পৰা প্ৰহ্লাদক উদ্ধাৰ কৰিলে তেনেকৈ সহস্ৰজনক আজি ঘৰত তোমাৰ যিমানকেইটা প্ৰাণী আছে সমস্তক উদ্ধাৰ কৰক আৰু নিৰগৰ দিনৰ নিৰগৰ ঢৌ নিৰগত মাৰ নিয়ক জল জল চেষ্টা কৰি পিঠা পিঠা শান্ত কৰি অভৈচনা নিৰ্ভয় গাই পাৰ্বণৰ দাস কৰি মাধৱৰ নাম সিংহ প্ৰকাশ কৰি আপোনালোকৰ চৰণৰ ৰাইজৰ তলত ৰাখক আমাৰ এই প্ৰাৰ্থনা জয় ৰাম গৃহস্থৰ কুশলতে ভাল কৃষ্ণ Wala ka na. Ay, matso na yun.